নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি ভিডিঅ'টো হ'ব সেফটি টেংকিৰ ওপৰত। মানে সেফটি টেংকি কেনেকৈ বনাব লাগে, লগতে সেফটি টেংকি বনাওঁতে কিমান টকা লাগে, সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ নাম MG, আপোনালোকে চাই আছে মিস্ত্ৰী গুৰুজী। বন্ধুসকল, প্ৰথমে সেফটি টেংকি কেনেকৈ বনাব লাগে সেইটো চাই লওঁ। তাৰপিছত সেফটি টেংকি বনাওঁতে কিমান টকা লাগে, কিমান খৰচ হয় তাৰ বিষয়তো আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে সেফটি টেংকি বনোৱাৰ আগতে ৱালৰ চাইজটো বাছি ল'ব। মানে মাটি যদি আপোনালোকৰ টান থাকে তেতিয়াহ'লে 5 ইঞ্চি ৱাল গাঁঠিলে হ'ব। আৰু যদি মাটি নৰম থাকে, মানে বালিচহীয়া মাটি থাকে, মাটিটো খহি যোৱা চান্স থাকে, তেতিয়াহ'লে আপোনালোকে 10 ইঞ্চি ৱাল গাঁঠিব। মোৰ ইয়াত টান মাটি, গতিকে মই 5 ইঞ্চি ৱাল দিছোঁ। বন্ধুসকল, ইটা গাঁথনিৰ আগতে বেচ ঢালাই মাৰি ল'ব। বেচ ঢালাইটো আপোনালোকে 2 ইঞ্চি মাৰিলে হ'ব। মছলা কেনেকুৱা হ'ব লাগে আমি আগলৈ আলোচনা কৰিম। বন্ধুসকল, সেফটি টেংকিটো আপোনালোকে 3টা ৰুমৰ বনাব লাগে। মানে 3টা ভাগত ভাগ কৰি সেফটি টেংকি বনাব লাগে। 3টা ভাগ কৰি কিয় বনাব লাগে মই আপোনালোকক কৈ আছোঁ। বন্ধুসকল, সেফটি টেংকিটো 3টা ৰুমৰ। এয়া চাওক, 1, 2, 3 মই নম্বৰ দি দিছোঁ। এতিয়া বুজিবলৈ সহজ হ'ব। এতিয়া চাওক, 1 নম্বৰ টেংকিটো লেট্ৰিনৰ পৰা কানেকশ্যন থাকিব। মানে লেট্ৰিনৰ পাইপ 1 নম্বৰ টেংকিত আহিব। তাৰপিছত 1 নম্বৰ আৰু 2 নম্বৰটো লিংক থাকিব। লিংক কেনেকুৱা হ'ব মই আপোনালোকক দেখুৱাই দিছোঁ। তাৰপিছত 3 নম্বৰ ৱালটো ডাউন থাকিব। মানে লেট্ৰিনৰ পৰা যোনটো পাইপ আহিব তাৰ লেভেলৰ পৰা 2 ইঞ্চি ডাউনত থাকিব। বন্ধুসকল, 1 নম্বৰ টেংকিটোত লেট্ৰিনৰ পৰা অহা পায়খানা আৰু পানীটো পৰিব। তাৰপিছত 2 নম্বৰ টেংকিত পানী থাকিব। মানে 1 আৰু 2 নম্বৰ টেংকিটো সমানে ফুল হ'ব। ফুল হোৱাৰ পিছত আপোনাৰ 3 নম্বৰ টেংকিত অভাৰফ্ল' হৈ পৰিব। বন্ধুসকল, আপোনালোকে পাৰিলে 3 নম্বৰ টেংকিটোত ইটা টুকুৰা ভৰাই ৰাখিব, তেতিয়া পানীবিলাক শুকাবলৈ সহজ হয়। বন্ধুসকল, এয়া হ'ল সেফটি টেংকিৰ ঢাকনি। সেফটি টেংকিৰ ঢাকনিটো মই অলপ সৰু চাইজৰ বনাইছোঁ। মানে 4টা ভাগত ভাগ কৰি বনাইছোঁ। অলপ সৰু চাইজৰ বনালে উঠাবলৈ সহজ হয়। তাৰপিছত এয়া হ'ল 1 নম্বৰ সেফটি টেংকিৰ ঢাকনি। তাত মই ফুটা ৰাখি থৈছোঁ। মানে ভৱিষ্যতে যদি টেংকিটো ফুল হ'লে মেচিন লগাই চাফা কৰিব পাৰে। তাৰ ওপৰত এয়া সৰু ঢাকনি। বন্ধুসকল, মছলা মিক্সাৰটো কেনেকুৱা হ'ব লাগে মই আপোনালোকক কৈ দিছোঁ। বন্ধুসকল, গাঁথনি মছলা আৰু প্লাষ্টাৰ মছলা সদায় 4-1 বনাব। 4-1 মানে আপোনাৰ বালি 4 ভাগ আৰু চিমেণ্ট 1 ভাগ। বন্ধুসকল, সেফটি টেংকি কেনেকৈ বনাব লাগে মই আপোনালোকক কৈ দিলোঁ। এতিয়া সেফটি টেংকিত কিমান খৰচ হৈছে সেইটোও চাই লওঁ। ইটা লাগিব 1152 পিচ, পাৰ পিচ 11 টকা, 12,672 টকা। ৰড লাগিব 8 mm 10 পিচ, 44 কেজি, পাৰ কেজি 75 টকা, 3,150 টকা। চিমেণ্ট 12 বেগ, পাৰ বেগ 440 টকা, 5,760 টকা। বালি 40 বেগ, পাৰ বেগ 20 টকা, 800 টকা। তাৰপিছত চিপছ লাগিব 12 বেগ, পাৰ বেগ 40 টকা, 480 টকা। মিস্ত্ৰী খৰচ হ'ব আপোনাৰ 8,000 টকা। বন্ধুসকল, এতিয়া টোটেল খৰচটো মই আপোনালোকক কৈ দিছোঁ। টোটেল কষ্টটো হ'ব আপোনাৰ 30,862 টকা। বন্ধুসকল, সেফটি টেংকিৰ লগত মই লেট্ৰিন বাথৰুমো বনাই আছোঁ। তাৰ বিষয়ত যদি জানিব বিচাৰিলে মোক কমেণ্ট ছেকশ্যনত জনাব, মই তাৰ বিষয়ত ভিডিঅ' বনাই দিম। বন্ধুসকল, এইটো ভিডিঅ'ত সেফটি টেংকিৰ বিষয়ত সম্পূৰ্ণ ডিটেইলছ দিয়া হৈছে। তথাপিও আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা সুধিবলগীয়া কথা থাকে মোক কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, এতিয়ালৈকে যদি মোৰ চেনেলক ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থওক, লগতে বেল আইকন হিট কৰি অল অপশ্যন ছিলেক্ট কৰি ল'ব, তেতিয়াহে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।